নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল সৰ্বেশ্বৰ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম স্পেচিয়েল ডেটৰ অসমীয়া পেপাৰটোৰ কিছু প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্নটোৰ লগতে আমি কিছু ডিটেইলছ আলোচনা কৰিম, যিহেতু এইবোৰ প্ৰশ্ন আকৌ দুনাই অহাৰ সম্ভাৱনাটো কম আছে। তথাপিও আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, আৰু প্ৰশ্ন আৰু উত্তৰবোৰ ৰিলেটেড কিছু আমি তথ্য আপোনালোকক যোগান ধৰিম, যাতে আপোনালোকৰ সুবিধা হয় বা উপকৃত হয়। গতিকে আমি আৰম্ভ কৰিম। গোটেইখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াত অপশ্যনবোৰ গোটেইখিনি লিখা হোৱা নাই, যিহেতু মেমৰি বেছ কুৱেশ্যনকেইটা সিহঁতে মনৰ পৰা যিটো মেমৰিৰ পৰা সিহঁতে যিটো মনত আছে সেইকেইটাকে কৈছে, আৰু এইকেইটা মই টুকি ৰাখিছোঁ। গতিকে প্ৰথম প্ৰশ্নটো আছিলে অসমীয়া স্বৰবৰ্ণৰ উচ্চাৰিত ধ্বনি কেইটা? উচ্চাৰিত ধ্বনি আমাৰ 8টা আছে। শুদ্ধ উত্তৰটো আছিলে 8টা। আচলতে আমাৰ স্বৰবৰ্ণৰ সংখ্যা কেইটা আছে? স্বৰবৰ্ণৰ সংখ্যা আছে আমাৰ 11টা। স্বৰবৰ্ণৰ সংখ্যা 11টা আছে। 11টা আমাৰ স্বৰবৰ্ণৰ সংখ্যা, কিন্তু আমাৰ স্বৰবৰ্ণ উচ্চাৰিত কিন্তু 8টাহে উচ্চাৰিত হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 8। 8টাহে উচ্চাৰিত হয়। স্বৰবৰ্ণ উচ্চাৰিত ধ্বনি 8টাহে। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব 8। ধ্বনিটো 8 হ'ব। আৰু দ্বিতীয় প্ৰশ্নটো আছিলে আমাৰ ভৱেন্দ্ৰনাথ শইকীয়া চলচ্চিত্ৰ কোনখন? ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ কোনখন? অপশ্যন দিয়া আছিলে ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ হিন্দী চলচ্চিত্ৰ আমাৰ কালসন্ধিয়া হৈছে আমাৰ হিন্দী চলচ্চিত্ৰ, অতি জনপ্ৰিয় চলচ্চিত্ৰ। শুদ্ধ উত্তৰ আছিলে আমাৰ কালসন্ধিয়া। মনত ৰাখিব আপোনালোকে, হিন্দী চলচ্চিত্ৰ হয়। আৰু আমাৰ অসমত অসমীয়া ভাষা কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? অসমত অফিচিয়েলি কেতিয়াৰ পৰা অসমীয়া ভাষা কাৰ্যকৰী হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ আছিলে 1960 চন। 1960 চনৰ শুদ্ধ উত্তৰ আছিলে আমাৰ 1960 চন বা অসমীয়া ভাষাটো কাৰ্যকৰী হৈছিলে অফিচিয়েলি। আৰু ইয়াত দিয়া আছে আমাৰ ষষ্ঠী বিভক্তিৰ চিন কি? ষষ্ঠী বিভক্তি মানে আমাৰ বিভক্তি কেইটা থাকে? আমাৰ 7টা বিভক্তি আছে আমাৰ। প্ৰথমা বিভক্তি আছে আমাৰ এ আৰু ই। প্ৰথমা বিভক্তিত আছে আমাৰ এ ই, আমাৰ কমা থাকিব মাজত এই দুইটা। আৰু দ্বিতীয় বিভক্তি আমাৰ আছে ক। দ্বিতীয় বিভক্তি ক। আৰু তৃতীয় বিভক্তি আমাৰ ৰে আৰু দি, দ্বাৰা বা দ্বাৰাই। এইটো হৈছে আমাৰ তৃতীয় বিভক্তি। আমাৰ চতুৰ্থ বিভক্তি হৈছে আমাৰ অক। চতুৰ্থ বিভক্তিৰ চিন হৈছে আমাৰ অক বা লৈ এইটো। আৰু আমাৰ চতুৰ্থ বিভক্তি আলোচনা কৰিলে আমাৰ পঞ্চম বিভক্তি হৈছে পৰা। পঞ্চম বিভক্তি হৈছে আমাৰ পৰা। তাৰপৰা আমাৰ ষষ্ঠী বিভক্তি হৈছে, ষষ্ঠী যিটো সুধিছে, ইয়াৰ ষষ্ঠী বিভক্তিৰ চিন হৈছে আমাৰ, ষষ্ঠী বিভক্তিৰ চিন আছিলে একমাত্ৰ আছিলে, ৰয়ে হয় একমাত্ৰ। আৰু সপ্তমী বিভক্তিৰ চিন অকল আমাৰ ত হয়। এইটো হৈছে আমাৰ হৈছে সপ্তমী বিভক্তিৰ চিন। গতিকে আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। এইটো ষষ্ঠী বিভক্তিৰ চিন সুধিছে আপোনালোকক। নেক্সট টাইম সপ্তমী বিভক্তিৰ চিনো সুধিব পাৰে, আৰু আহে এইবোৰ, যোৱাবাৰো আহিছিলে, সপ্তমী বিভক্তিৰ চিনৰ কথা আহিছিলে। আৰু নেক্সট প্ৰশ্নটো আছে আমাৰ অসমীয়া ভাষা কোন প্ৰাকৃতৰ পৰা আহিছে? অসমীয়া ভাষা আমাৰ কোন প্ৰাকৃতৰ পৰা আহিছে? মাগধী প্ৰাকৃতৰ পৰা আহিছে। আমাৰ মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষা আহিছে। এইটো কি হয়? পূৰ্বাঞ্চলৰ মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাটো আহিছে। আমাৰ প্ৰাকৃত ভাষাৰ 4টা আঞ্চলিক ৰূপ আছে আমাৰ। কোনটো আছে আমাৰ? পূৰ্বাঞ্চলৰ মাগধী, আৰু মধ্যদেশৰ সৌৰসেনী, দক্ষিণ পশ্চিমাঞ্চলৰ মহাৰাষ্ট্ৰী, আৰু উত্তৰ পশ্চিমাঞ্চলৰ আমাৰ কি আছিলে? পৈখাচী আছে। তাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অসমীয়া ভাষাটো ক'ৰ পৰা আহিছে? পূৰ্বাঞ্চলৰ মাগধী প্ৰাকৃতৰ পৰা। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ নিৰ্মলপ্ৰভা বৰদলৈ কিহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে? নিৰ্মলপ্ৰভা বৰদলৈ আমাৰ কিহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে? কবিতা আৰু প্ৰকৃতিৰ ওপৰত গৱেষণা কৰি কি হৈছিলে? ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে। আৰু নীলা বাইদেউ কাৰ ছদ্ম নাম? আপোনালোকে এইটো বুজিবও পাৰিছে। নীলা বাইদেউৰ ছদ্ম নাম আপোনালোকে আন্দাজতে ক'ব পাৰিব। এইটো নিৰ্মলপ্ৰভা বৰদলৈৰ ছদ্ম নাম হৈছে নীলা বাইদেউ। ঠিক আছে। নেক্সট প্ৰশ্নটোত কি আছে? নেক্সট প্ৰশ্ন আছে অসম এছ'চিয়েশ্যনৰ উপসভাৰ প্ৰথম উপসভাপতি কোন আছিল? অসম এছ'চিয়েশ্যন, মনত ৰাখিব, অসম এছ'চিয়েশ্যনৰ উপসভাৰ প্ৰথম উপসভাপতি আছিল জগন্নাথ বৰুৱা, যাৰ নামত এতিয়া কলেজ আছে। জগন্নাথ বৰুৱা আমাৰ কলেজ আছে, JB কলেজ বুলি। জগন্নাথ বৰুৱা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অসম এছ'চিয়েশ্যনৰ উপসভাৰ প্ৰথম উপসভাপতি। তাৰপিছত নেক্সট আমাৰ 9 নম্বৰটো আছে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া হৈছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিলে আমাৰ 1864 চনত লখিমপুৰত, আৰু মৃত্যু হৈছিলে আমাৰ 1938 চনত। 1938 চনত মৃত্যু হৈছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ, মনত ৰাখিব। নেক্সট হৈছে আমাৰ 10 নম্বৰ, আৰু শেষৰটো হৈছে লিংগ কেই প্ৰকাৰৰ? লিংগ আমাৰ 4 প্ৰকাৰৰ। লিংগ 4 প্ৰকাৰ। আৰু কি লিংগ? স্ত্ৰী লিংগ বুজাবলৈ স্ত্ৰী লিংগ, পুৰুষ বুজোৱা শব্দবিলাক পুৰুষ লিংগ, আৰু স্ত্ৰী আৰু পুৰুষ দুয়োটাকে বুজোৱাকেইটাক উভয় লিংগ বুলি কওঁ। আৰু ক্লীব লিংগটো কোন হয়? আমাৰ জড় পদাৰ্থ, যেনেকৈ আমাৰ যিকোনো বস্তু, কলমে ধৰক, এইবোৰ আমি ক্লীব লিংগ বুলি ধৰোঁ। ঠিক আছে। আমাৰ লিংগ কেই প্ৰকাৰ পালোঁ আমি? লিংগ 4 প্ৰকাৰৰ আছে। ঠিক আছে, এইখিনিয়ে আছিলে। আজিলৈ সামৰিছোঁ। আৰু
নেক্সট আমি CDP আৰু পৰিৱেশৰ স্পেচিয়েল টেটৰ কিছু মেমৰি বেছ কুৱেশ্যন আপোনালোকক দিব চেষ্টা কৰিম। গতিকে আজিলৈ সামৰিছোঁ, ধন্যবাদ।